এভৰিৱান, আজি মই এতিয়া বিয়া খাবলৈ আহিছোঁ নলবাৰী বৰশিমলুৱা আৰু মই আহি পোৱা নাছিলোঁ। ভাল লাগিছে গোটেই গাঁৱৰ পৰিৱেশ, এয়া চাৰিওফালে পথাৰ। তো আজি বিয়া ঘৰত কি খাওঁ আপোনালোকে চাই থাকিব। বহুত টেষ্ট হৈছে। কেনেকুৱা লাগিছে? ধুনীয়া হৈছে দেই, খানা বহুত ভাল হৈছে। এইফালে কইনাৰ দাদা বহি আছে। আৰু এতিয়া আমি দুখনমান ফটো উঠিবৰ কাৰণে ইয়াতে ৰৈছোঁহি। গাঁৱৰ ইমান সুন্দৰ পৰিৱেশ। এতিয়া ছানছেট হ'বলৈ হৈছে, বেলিটো চাওক কিমান ধুনীয়া লাগিছে। সেইকাৰণে দুখনমান ভাল ফটো উঠি লওঁ বুলি ইয়াতে ৰৈছোঁহি। মই গাঁৱৰ চাৰিওফালেতো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া আমি এতিয়া দুখনমান ধুনীয়া ফটো উঠি ল'লোঁ ইনষ্টাগ্ৰামত দিবৰ কাৰণে। আৰু পৰিৱেশটো চাৰিওফালে খুবেই ভাল লাগিছে, মানে একেবাৰে শান্ত পৰিৱেশ, গাঁৱলীয়া পৰিৱেশ আৰু সেয়াই। আৰু আজি আমি আহিছোঁ আখেতৰ লগৰ তপন দা আৰু সোণালীৰ গৃহপ্ৰৱেশ। নতুনকৈ ঘৰ লৈছে আৰু এইকাৰণে আজি ইয়াত পূজা পাতিছে। তো আমি আহিছোঁ ইয়াতে। ঘৰটো বহুত ধুনীয়াকৈ বনাইছে। এইটো কিটচেন হয়, ডুপ্লেক্স হয়। এই ওপৰত 3টা ৰুম আছে আৰু তলত কিটচেন আৰু ড্ৰয়িং ৰুমটো আছে। আৰু এইফালে বিষ্ণু পূজা চলি আছে। বিষ্ণু পূজাত তপন দা আৰু সোণালী দুইজনে বহি আছে আৰু খুব ভালকৈ গোটেই অনুষ্ঠানবিলাক হৈ আছে। আমাৰ দিগন্ত বহি আছে অকলে, লগৰখিনি কোনো আহি পোৱা নাই। আহিব ৰ'বা। ইফালে আৰতি হৈ আছে এতিয়া। এয়া 3জনী বোৱাৰী, একেবাৰে সোণালী, সংগীতা বৌ আৰু মীনাক্ষী বৌ। বৰ এতিয়া খাই আছে। কেনেকুৱা লাগিছে খানা? কেনেকুৱা লাগিলে জয়দীপ? অ'কে, মজা লাগিলে ন? ময়ো খাম এতিয়া অলপ পাছত। এতিয়া আমি যাব ওলাইছোঁ, বৌহঁতক বিদায় দিছোঁ। যাওঁ, আকৌ লগ পাম ন বৌ? আৰু আজি আমি বজাৰ যাব ওলাইছোঁ। এয়া মই আৰু আমাৰ ভাগিন হয়, মানে এখেতৰ ডাঙৰ বাৰ ছোৱালী। আমি আৰু এইফালে আমাৰ ঘৰৰ আগফালে এইফালে ওলাই আহিয়ে দীঘলী পুখুৰীটো পায়। আৰু এয়া আমি পালোহি পল্টন বজাৰত থকা জুডিঅ'। ইয়াতে বজাৰ কৰিবলৈ আহিছোঁ। এয়া মামাৰ ছোৱালী দুজনীও আহিছে। গোটেই 3জনীকে লৈ মই বজাৰ কৰিলোঁ। আৰু কালেকশ্যনবিলাক আগতে বহুত ভাল আছিলে, কিন্তু এইকেইদিন ইমান কালেকশ্যন নাই, শেষ হৈ গৈছে। কাৰণ ইয়াৰ বস্তুবিলাকৰ দাম খুব ৰিজনেবল হয়, সেইকাৰণে কালেকশ্যনবিলাক শেষেই হৈ গৈছে। নতুনকৈ আকৌ আহিব বোলে। এইফালে আমি ফটোৰ কাৰণে গোটেই 3জনীয়ে প'জ দি আছোঁ। আৰু আমাৰ বজাৰ কৰি শেষ হ'ল। এতিয়া বিল দেখুৱাই আছোঁ। গোটেই 3জনীকে কিবাকিবি কিনি দিলোঁ। বহুত বেছি ব্লগ বনাব নোৱাৰিলোঁ, কাৰণ মোৰ মানুহৰ আগত বেছি ব্লগ বনাই থাকিবলৈ লাজ লাগে। আপোনালোকে বেয়া নাপায় যেন। এতিয়া বিশাল যাওঁ চাগে, চাওঁ কি কৰোঁ। বিৰাট বতাহ বাহিৰত। চলো। ৰিফাইনাৰ ল'লোঁ, বেডশ্বীট ল'লোঁ, টাৱেল ল'লোঁ আৰু চাই আছোঁ কি লওঁ। অলপ ঘৰৰ বজাৰ কৰি লৈছোঁ। ইয়াতে কিন্তু বহুত ডিছকাউণ্ট চলি আছে।
কিন্তু বহুত গৰম ইয়াত বেছি চলা নাই এতিয়া আমি খাবলৈ গৈছোঁ বহুত ভোক লাগিছে চুইটকৰ্ণ লৈছোঁ বেলেগ পিটিকাই লৈছে চিকেন চাওঁ আৰু এইফালে মুৰ্গী মাইনাৰ লগত ৰ'ল আৰু ফুকি লৈছে বিৰিয়ানী আৰু এয়া আছিলে আজিৰ একদম সৰুকৈ ভিডিঅ'টো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ